স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মোৰ ইন্ট্ৰটো দি লওঁ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নিখিলছ ব্লগ আল্টিমেট আজি আপোনালোকৰ মাজত মই এটা কথা ক'বলৈ গৈ আছোঁ যোৱা বছৰ আমি কোভিডৰ টাইমতো আমি কাম কৰিছিলোঁ আমি চৰকাৰী যোনবিলাক PMY আঁচনি ঘৰ গোটেই ঘৰখিনি আমি হাতত লৈছিলোঁ এইখন গাঁৱত গোটেই কামখিনি কৰিছিলোঁ গাঁওখনৰ নাম হৈছে আপোনাৰ বৰজান এৰিয়া হয় ইয়াত আমি লগৰ কেইটামানে মিলি টোটেল আমি 40টামান ঘৰ লৈছিলোঁ ঘৰখিনি কেনেকুৱা পৰিস্থিতি হৈ আছে এতিয়া আপোনালোকক দেখাবলৈ আহি আছোঁ এইখন গাঁওখন ইয়াতো অলপ পানী হৈছিলে কিন্তু আমাৰ এইফালে ইমান বানপানী নহয় তথাপিও পানী গাত এৰিয়াবিলাকত হৈছে আৰু দ যোনখিনি এৰিয়া আছে তাৰপিছতে আৰু এটা কথা ক'বলৈ যাওঁ আপোনালোকক চৰকাৰী PMY আঁচনি ঘৰ যোনবিলাক দিছে সেইবিলাক মানুহে থাকিব কেনেকৈ ইমান সৰু সৰু ঘৰ আৰু 1,30,000 টকা দিছে 1,30,000 কোনো ঘৰ সেনেকৈ বনাব নোৱাৰি যিহে বস্তুৰ দাম সেইবাবে মোৰ চৰকাৰলৈ অনুৰোধ থাকিল চৰকাৰে যাতে PMY ঘৰৰ আঁচনিৰ যোনটো বাজেট সেই বাজেটটো অলপ বঢ়াই দিয়ে আৰু ভালকৈ ভাবি চাব চৰকাৰে বঢ়াই দিলে চবৰ কাৰণে ভাল হ'ব কাৰণ মানুহে মুৰ্গী হাঁহ কুকুৰা আৰু গৰুৰ নিচিনা গঁৰালতো থাকিব নোৱাৰে সেইকাৰণে ঘৰটো যদি দিছে ভালকৈ বনাই দিলে বেছি ভাল হয় এইফালে চাব বন্ধু দেখিবলৈ পাব এতিয়া আমি যোনখিনি ঘৰ কণ্ট্ৰেক্ট লৈছিলোঁ সেইখিনি ঘৰ আমি বৰ্তমান বনাই শেষ কৰিলোঁ এইফালে চাওক এইটো এটা ঘৰ সেইটো এটা ঘৰ এইটো চাওক যোনটো আমি বনাইছিলোঁ চাওক এইটো এটা দেখিব পাইছে বন্ধু এইটো এটা ঘৰ দেখিবলৈ পাইছে এনেকুৱা বহুত আছে এনেকুৱা ঘৰ বনাইছোঁ আমি যোনটো আপোনাৰ টোটেল এই ৰাস্তাটোত গৈ থাকিলে আগলৈও আমি বহুত ঘৰ বনাইছোঁ গোটেই এই গাঁওখনত মানে গোটেই আমিয়ে ঠিকা লৈছিলোঁ ঘৰখিনি বনোৱাৰ আৰু সম্পূৰ্ণ কৰি দিলোঁ বনাই শেষ কৰিলোঁ দেখিব পাইছে গাঁওখন বন্ধুসকল এই গছ এজোপা দেখিবলৈ পাইছে এজোপা নহয় বহুত কেইজোপাই আছে সেই গছকেইজোপাৰ নাম কোনে ক'ব পাৰিব নাম আপোনালোকে ক'ব নালাগে বাৰু মই কৈ দিছোঁ এই গছকেইজোপা হৈছে সাঁচি গছ হয় কিন্তু আমাৰ ফালে ইয়াত পোকটো নধৰে মানে সেইটোৱে মেইন ডাঙৰ প্ৰব্লেম হৈ গৈছে সেইটোৱে পোকটো নধৰে কিন্তু এই গছকেইজোপা যদি যোৰহাট গোলাঘাট ছাইডে হ'ল হয় বা শিৱসাগৰত হ'ল হয় তেনেহ'লে এই গছকেইজোপাৰ মূল্য আপোনাৰ যেনেকৈও 3 লাখ টকামানৰ হ'ব এয়া দেখিবলৈ পাইছে বন্ধুসকল JJMৰ কাম হৈ আছে JJMৰ পানী টেংকিৰ কাম হৈ আছে গোটেইখিনি এইফালে চাওক গোটেইখিনি কাম কৰি আছে সেই তাত বহি আছে আমাৰ হেড মিস্ত্ৰী এই চাওক দেখিব পাইছে মই জুম কৰি দিছোঁ সঞ্জয় দা আছে এইফালে বুধন দা আছে এইফালে দেখিব পাইছে আমাৰ ওচৰত আছে মন্ত্ৰী এই মন্ত্ৰী হয় নামটো কিন্তু আচল নামটো হৈছে আপোনাৰ মংলু তাঁতীয়ে দিছে ইয়াত JJMৰ কাম কৰিব কাৰণে মাটিখিনি চৰকাৰক এলট কৰিছে বন্ধুসকল এয়া চাওক এনেকৈ পথাৰৰ মাজত মাছ ধৰিবৰ কাৰণে জাল মাৰিবৰ কাৰণে জেগা বনাই থৈছে এইফালে চাওক 2 জেগাত বনাই থৈছে আপোনালোকৰ ফালে এনেকৈ বনাই জাল মাৰে নাই ক'বচোন জনাব বন্ধুসকল মই সদায় আপোনালোকক যে মোৰ ভিডিঅ'ত কৈ থাকোঁ ঘৰৰ পিছফালৰ এখন ৰিজাৰ্ভখন দেখাই থাকোঁ যে বাকী ভিডিঅ'বিলাকতো দেখাইছোঁ আপোনালোকক যোনখন বৰাজান ৱাইল্ড লাইফ চেঞ্চুৰী হয় এইখনে চাওক আজি মই দেখাবলৈ আহিছোঁ আপোনালোকক ৱাইল্ড লাইফ চেঞ্চুৰীখন এইখন দেখিবলৈ পাইছে ৱাইল্ড লাইফ চেঞ্চুৰীখন বহুত ডাঙৰ গছ আছে মই ভিতৰলৈ সোমাই নাযাওঁ আজি কিন্তু এদিন সোমাম আপোনালোকক ভালকৈ দেখাম ইয়াৰ ভিতৰৰ পৰিস্থিতি আৰু পৰিৱেশটো কেনেকুৱা আৰু কি গছ-গছনি আছে জংঘল আছে গোটেইখিনি মই অলপ অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰাৰ পাছতহে আপোনালোকক দেখাব পাৰিম নামটো ক'ব পাৰিম কাৰণ চব গছৰ নাম ময়ো নাজানো এইটো আমাৰ নামঘৰৰ গেটখন এখন মৌখুলি গাঁও নামঘৰ আৰু সেইটো আপোনালোকে দেখিব পাইছে আমাৰ নামঘৰটো এইটো চাওক আমাৰ নামঘৰটো বন্ধুসকল এই ৰাস্তাটো দেখিছে এই ৰাস্তাটো আপোনাৰ এইফালে চাওক মহাকালী টি ষ্টেটলৈ ওলাব পাৰি মহাকালী টি ষ্টেট আছে আপোনাৰ 2 কিলোমিটাৰ
তাৰপিছতে এইটো হৈছে বুঢ়া ডাঙৰীয়া থানখন, এইখন ৰিজাৰ্ভ ফৰেষ্টখন যোনখন আছিলে আপোনাৰ অভয়াৰণ্য, আৰু এইকেইটা হৈছে ফৰেষ্টৰ কেম্পকেইটা। দুলীয়াজানটো তিনিচুকীয়া ৰোড হয়। আৰু মোৰ ভিডিঅ'ত আগতে আপোনালোকে দেখিছিলে যে যোনখন চৰকাৰী স্কুল বনাইছিলে বাগানত, সেইখন অলৰেডি কমপ্লিট হৈ উঠিলে এয়া চাওক, আৰু ইয়াত নামভৰ্তি চলি আছে। বন্ধুসকল দেখিব পাইছে মই আপোনালোকৰ বাগানলৈ গৈছিলোঁ, টি গাৰ্ডেন কেহেং টি ষ্টেট হয় এখন, মোৰ ফেভৰেট বস্তু এটা আনিবৰ কাৰণে। আৰু সোমাই প্ৰথম মন্দিৰটো দেখিলে, আৰু এয়া স্ক্ৰীণত দেখিব পাইছে আপোনালোকে মোৰ ফেভৰেট বস্তু যোনটো গাহৰি মাংস আনিব গৈছিলোঁ। তাৰপিছত বাগানখনৰ পৰা ওলাই মই আপোনালোকক দেখাম এতিয়া বাগানখনৰ প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ। এয়া চাওক সুন্দৰ মনোমোহা দৃশ্য দেখাবলৈ লৈছোঁ আপোনালোকক স্ক্ৰীণত। আৰু স্ক্ৰীণত আপোনালোকে দেখিব পাব মোৰ দেউতাই এখন বাগানতে কাম কৰে কেহেং টি ষ্টেটত, আৰু স্ক্ৰীণত দেখিব পোৱা সেই ঘৰকেইটা হৈছে মোৰ দেউতাই চাকৰি কৰা অফিচটো হৈছে সেইটো। আৰু যোৱাকালি মই বজাৰলৈ গৈছিলোঁ, শনিবাৰ আছিলে, শনিবাৰে বাগানত প্ৰত্যেক 15 দিনৰ মূৰে মূৰে বজাৰ হয় আৰু পে'মেণ্টৰ বজাৰ হয়, আৰু এইখন আছিলে পে'মেণ্টৰ বজাৰ। বন্ধুসকল ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' যেতিয়াই দিওঁ তেতিয়া আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। আৰু সকল এইখিনিতে ভিডিঅ'টো সামৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।